হেল্ল' এভৰিৱান, মই ৰাবানী শ্যাম। আজি প্ৰব্লেম এটাৰ কাৰণে ভিডিঅ' বনাই আছোঁ। প্ৰব্লেমটো হ'ল মোৰ ফেচবুকৰ ফেক একাউণ্ট লৈ আৰু ইনষ্টাগ্ৰামৰ ফেক একাউণ্ট লৈ। মানে মোৰ নামত ফেচবুকত ফেক একাউণ্ট খুলি বহুতলৈ বহুত ধৰণে মেছেজ কৰে। মই ইনষ্টাগ্ৰামতো দিছিলোঁ, ফেচবুকতো দিছিলোঁ যে মোৰ নামত এনেকুৱা ফেক একাউণ্টৰ পৰা আপোনালোকৰ ওচৰত যদি কিবা মেছেজ যায় আপোনালোকে প্লিজ ব্লক কৰি দিব। চ' মোৰ মানে ইনষ্টাগ্ৰামৰ ষ্টৰিটো সকলোৱে নাচায় আৰু মই ইউটিউবত তেনেকুৱাকৈ ভিডিঅ' বনোৱা নাই। চ' ইউটিউবত এইটো ভিডিঅ' বনাই আছোঁ এইটো কাৰণে যাতে আপোনালোকে গম পায় যে মোৰ নামত ফেচবুকৰ ফেক একাউণ্টবোৰৰ পৰাহে সেইবোৰ মেছেজ যায়। বহুত চেটৰ স্ক্ৰীনশ্বটো পাইছোঁ মই, আৰু সিহঁতক মানে বহুত বেয়া ধৰণে কয়, লাইক ছোৱালীৰ লগত তেখেতৰ বডি লেংগুৱেজৰ ওপৰত বহুত কিবা কিবি কয়। চ' বহুতে ভাবে যে মই কৰা বুলি, কিন্তু মই তেনেকুৱাকৈ কাৰো লগত মেছেজ কৰা নাই। আৰু এইটো হ'ল মোৰ ফেচবুকৰ ৰিয়েল একাউণ্ট, আৰু বাকী যিমান আছে মই ইয়াতে দেখুৱাই দিছোঁ চব ফেক একাউণ্ট হয়। চ' আপোনালোকৰ ওচৰত যদি ৰাব্বানী স্বয়াম নামৰ ফেচবুকৰ একাউণ্টৰ পৰা কিবা মেছেজ যায়, চ' প্লিজ আপোনালোকে ৰিপৰ্ট কৰি ব্লক কৰি দিব। আৰু মোৰ ইনষ্টাগ্ৰামৰ এইটো হ'ল ৰিয়েল একাউণ্ট, আৰু এইটো হ'ল মোৰ বাডি চেনেল, আৰু এইটো হ'ল মোৰ ৰাব্বানী স্বয়াম। এতিয়া য'ত আপোনালোকে ভিডিঅ'টো চাই আছে সেইটো হ'ল মোৰ এইটো ইউটিউব চেনেল। চ' আপোনালোকৰ ওচৰত যদি কিবা মেছেজ গৈছে প্লিজ আপোনালোকে ৰিপৰ্ট কৰি ব্লক কৰি দিব। আৰু আশা কৰিছোঁ যে আপোনালোকে বুজি পালে। এইটো মোৰ ফেচবুকৰ ৰিয়েল একাউণ্ট, আকৌ এবাৰ দেখুৱাই দিছোঁ, আৰু এইটো হ'ল ইনষ্টাগ্ৰামৰ ৰিয়েল একাউণ্ট। আৰু বাকী যিমান আছে চব ফেক একাউণ্ট হয়। আৰু এইটো হ'ল মোৰ বাডিছৰ একাউণ্ট, মই তেনেকুৱাকৈ কাকো মেছেজ কৰা নাই। চ' বহুতে ভাবে যে মই নিজে কৰা বুলি, কিন্তু মই তেনেকুৱাকৈ কাকো টেক্সট কৰা নাই। চ' থেংক ইউ ছ' মাছ গাইজ। আশা কৰোঁ আপোনালোকে বুজি পালে। থেংক ইউ।